নমস্কাৰ বন্ধু বাধাও গুড মৰ্নিং জয় মাতা দি জয় মা কালী জয় দুৰ্গা জয় কামাখ্যা জয় টিকটক জয় ফ্ৰী ফায়াৰ জয় বাপ Nek bangun jadi akan saya. Ya kau jadi. আৰম্ভ কৰো বুলি কৈছো না বাৰু কালৰো কাল বিপৰীত কাল মানুহে কামৰে কুকুৰৰ গাল মানে আপোনালোকৰ যোনটো মঞ্চত মানে আমাৰ মানুহটো আছিল আজি নে মানে আহিব পানী লাগছে চৰ্দি লাগছে আহিব ভাল হলি আৰম্ভ কৰি বিখ্যাত খেল কাৰ বাপেকৰ কোম্পানী মোৰো নহয় আপোনাৰো নহয় ভাইটিকে প্ৰশ্ন কৰিম অডিয়েন্সনে আমি আজি পাকিস্তানৰ এই বোমা খাওঁতে আমাক খুজিছিল মানে বোমা খাওঁতে আমাক খুজিছিল এই আমাৰ মেচিনটো দিছো তাহাঁত ভোট দিব তাৰমানে তাহাঁত দিব আমাক বোমা খাওঁতে কি ভোট দিয়ে চাম বাৰু এতিয়া ভাইটিক প্ৰশ্ন সুধিম প্ৰথম প্ৰশ্ন মানে আমি চিলেকশ্যন কৰিব লাগিব না চিলেকশ্যন কৰাৰ প্ৰশ্নটো আমি ভাইটিক সুধিম বাৰু ভাইটি চিলেকশ্যন প্ৰশ্ন তোমাৰ আগৰ টেবুলৰ খেনত সোৱাদৰ ওপৰত ভিত্তি কৰি ইহঁতক বেছি সোৱাদৰ পৰা কম সোৱাদলৈ ভাগ কৰক অপশ্যন এ মজা চুইট চুপাৰী অপশ্যন বি দিলদাৰ हमेशा दिल के पास ऑप्शन सी शिखर हमेशा स्वाद के शिखर पर ऑप्शन डी रजनीगंधा फुल फ्लेवर बारे बेटी তুমি 6 সেকেন্ড পাবা 6 সেকেন্ড হলো উত্তর দিলি তুমি ডাইরেক্ট কাছে শেয়ারটা মারতে লগত খাওয়া সেকেন্ড হইছে রা খুশি 6 সেকেন্ড তেনেহলে আমি ভাইটি দিয়া প্ৰশ্নৰ উত্তৰখিনি চাই লম মই লাইফলাইন ল'ব বিচাৰো নকলে তই লাইফলাইন লৈ তেকাই চাই আমাৰ এটা লাইফলাইন লৈছি ই খাই ভাল লাগে মাথায় এটা লাইফলাইন নাই মোৰ মানে অকমান প্ৰব্লেম আছে মানে মই খাদ্য চাব নোৱাৰো বহুত বেয়া লাগিল টেনচন ল'ব নালাগে আপুনি আহিছ আমাৰ পৰা কোনো বিকল্প নাই যাব আহিছ একদম বিখ্যাত যোৱা খেলুৱৈ টাচ খেলুৱৈ ভাইটি আমাৰ লগত আজি প্ৰশ্ন বাৰু আমি বহি লম আৰু আজি খেলাখন আৰম্ভ কৰিম আৰু আপোনালোক চাই থাকক পুৰা প্ৰশ্ন সুধিম পুৰা ধামাধুম পইচা লৈ যাব আৰু আমাৰ এই বিখ্যাত খেল কাৰ বাপেকৰ কোম্পানী মোৰো নহয় আপোনাৰো নহয় এই সময়টো বিৰাট বেয়া বস্তু দেই বিৰাট বেয়া বস্তু গুচি গেল এতিয়া পৰা মক্কেল কৰি থাকোঁতে গুচি গ'লে এতিয়া উপায় নাই তেনেহ'লে আজি এতিয়া সমাপ্ত ভাইটি কালি আহিবি কালি নতুনকে হ'ব খেলাটো শুভৰাত্ৰি বাৰে বাৰে ভূতাত তই কিয় মাৰি আছা সেই টাইম গেলে আৰু ভূতা মাৰি আছা পাদি আছা ধুনীয়া চন দেখো হা বন্ধটো হয় নেকি এতিয়া আমি এনে চিপিছো তক্তা ফাটি যাম হৈছে দেখছা না এই বেটাই মালটো বেলেগ আছে ভুট্টা আছে মই দিম বাৰু তা সাউন্ড সিস্টেমটো আপোনাৰ ভাল নহয় বেছি কথা নাই গন্ধটো যি আমেজ আছে না আৰু ইয়াতে মূলা আছে নেকি মূলা নহয় বুটৰ দালি আছিল মূলা দিছে পিছমান কাটি গন্ধটো অলপ ধৰিব পাৰি ভূতা চোতাৰ বাজানে নাই পাতি আছে তেনেহ'লে প্ৰিয় দৰ্শক ভূতা চোতাৰ বাজানে আমি আৰম্ভ কৰিব আছো আজিৰ খেলা কাৰ বাপেকৰ কোম্পানী তেনেহ'লে আহক আমি প্ৰথম প্ৰশ্ন সুধো ভাইটি প্ৰশ্ন দিবি না কি কৰিবি গেলা খা নেকি নাখাওঁ প্ৰশ্ন প্ৰথম প্ৰশ্ন আপোনাৰ মোবাইল স্ক্ৰীনত অপশ্যন এ দীপক কালাৰ অপশ্যন বি কৰণ ঝোলা অপশ্যন চি টাউনৰ নামতি দল অপশ্যন ডি গাঁৱলীয়া নামতি দল লাইফলাইন ল'বা নহ'লে আপোনাৰ মাজত আছে আজি 4টা লাইফলাইন তাৰে বাকী প্ৰথম আছে আপোনাৰ লগত মুক্কেলেমিটো এক্সপাৰ্ট আমাৰ লগত এক্সপাৰ্ট আছে তাৰ লগত মুক্কেলেমি যিমান কৰে ঘাটি আমি কৰি যাব পাৰে নেক্সট ফোন কলটো চুটিয়া ফ্ৰেণ্ড গম পাইছি আপোনাৰ আছে চুটিয়া ফ্ৰেণ্ড তাৰপিছত আছে হাফ আধা বিস্কুটৰ কথা মানে হাফ হ'ব বস্তুটো আধা তাৰপিছত নেক্সট ফোৰ্থতে হ'ব
ফটোতে হ'ব কিছু সন্ত্ৰাসবাদী ফটো এই পাকিস্তান সন্ত্ৰাসবাদী যাম তাহার গম পান না তার মোবাইলতে বোমা হলো বেলেগ তাহার তার কোম্পানি বেলেগ তাহার পৰা হ'ব অতি ফটো তেনেহ'লে আপুনি কোনটো ল'ব হেল্প পৰা মই হাফ তেনেহ'লে কম্পিউটাৰ জি কম্পিউটাৰ ক'ত কম্পিউটাৰ গাল চিঙি যাব ক'ত কম্পিউটাৰ ফিলিংটো ন ঠেঙৰ পৰা উলিয়া কম্পিউটাৰ নেহে নেতিকিলি উলিয়া ন কম্পিউটাৰ বেছি ফিলিং আহিছি পুৰা হেভি ফিলিং বেছি সদায় ফিলিঙত থাকবা লাগিব কম্পিউটাৰ 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 তেনেহ'লে কম্পিউটাৰ জি হাফ এই হাফ টো ইউজ কৰক মই বিকক আলাৰ আৰু সৰঞ্জামৰ এই দুটাৰ এটা দাম আছে ডাউট অঁ সদায় ডাউটত থাকবা নালাগে তেনেহ'লে এই চাওক সঁচা আছে ডাউটতে থাকি গ'ল চিডিত কাটা কাটি গ'ল তেনেহ'লে চিডিটো কাটা কাটি গ'ল গতিকে এতিয়া কি কৰে কওক কোনটো হ'ব এনে শুদ্ধ উত্তৰ মই আৰু এটা ৰাখিম এইবাৰে কোনটো সৈতে কওক মই সন্ত্ৰাসবাদী ভোট ভোট তেনেহ'লে কম্পিউটাৰ জি পাকিস্তানৰ বোমা খাওয়াতাক লগি আমাৰ এই খেলা কি আছিল ওকে কম্পিউটাৰ জি কৰি দিয়ক যি কৰে তেনেহ'লে আমি চাই লওঁ ফটো কি দিয়ে চাই মক্কাৰ কথা মক্কাৰ চিডিত মাছি চাই দেখা সেই দুটাত অপশ্যনতে যাই থাকোঁ সেই দুটাত মাছি কাৰণ বোমা খাৰ পেলাই একো নাছিল তাই ভাবে হেপী দিৱালী দোস্ত গৰজ চকত গ'ল লাদা টাঙি বিৰতিৰ পিছত আকৌ স্বাগতম জনাইছো আমাৰ এই বিখ্যাত খেল কেবিচি কাৰ বাপেকৰ কোম্পানী মোৰো নহয় আপোনাৰো নহয় তেনেহ'লে আমি খেলি আছিলো যে ভাইটিৰ লগত ভাইটি কেনেকৈ তাহোন না চব চুতীয়া তেনেহ'লে আৰম্ভ কৰক এতিয়া আকৌ উত্তৰটো তাহোনটো দিবা নালাগে কওক মই আৰু এটা লেচপেন ল'ম মোৰ দোস্তখন লগাওক দোস্তিৰ লগাব লাগিব লগাওক তেনেহ'লে আপোনাৰ দোস্তি আমাৰ 90 ফোন নাম্বাৰ আছে আছে নেকি আছে অঁ কম্পিউটাৰ জি এই ভাইটিৰ বন্ধু লুইবেক ফোন লগাওক এতিয়া আমাৰ ভিডিঅ' কলিঙৰ ব্যৱস্থা নাই আজি এতিয়া আমি ব্যৱহাৰ কৰিম লাউড স্পীকাৰ হেল্ল' কাইলৈ কৈছে মই মৎফল বচ্চনে কৈছো কি বিচিৰ পৰা কি মটৰ মৎফল বচ্চন কি বিচিৰ পৰা কৈ আছো এই নাখালে মটৰ জাতৰ ফোনটো কি 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 খেন্তা কি লগটো নাজে নাকি মোক মৎফল বচ্চন আনব লাগে নেকি জানবা লাগে অলপমান ভদ্ৰতা নম্ৰতা আপোনালোকক কৈছো ভদ্ৰতা নম্ৰতা বহুত বেলেগ বস্তু দিয়ক বাৰু এই লব্বে ডাঙৰীয়া আপোনাৰ বন্ধু আমাৰ লগত বহি আছে তেওঁ আহি প্ৰথম বছৰতে ৰখি গৈছে তেওঁক আমাৰ উত্তৰটো কৈ দিব লাগে মাত্ৰ নামটো কি নাম কথা বাহিৰে গৈছো তোমাৰ নামটো কাকতি কাকতি আচ্ছা কাকতি মণি কাকতি মণি কাকতি সৌৰভ মণি কাকতি সৌৰভ মণি কাকতি হ'ব সৌৰভ মণি কাকতি তো আপোনাৰ বন্ধুজন চিৰিজত সৌৰভ মণি কাকতি শুনছি আৰু আছে তো বাচ্চাতে মিলে সর্বান্ত কথা লৈছে আৰু ভাবেছ কাইবা হানি দেখোনে কাইও নাহে আৰু আপোনালোকক কৈছো এগলা বিশ্বাস কৰি লাভ নাই কাইও আপোনাক দাঁত ঘঁহি দিবা নাহে নিজে ঘঁহিবা লাগিব ব্ৰাছপাত কিনিবৰ দোকানৰ পৰা কিনি আনিব টেং হয় আৰু বিৰতিৰ পিছত আৰু স্বাগতম জনাইছো আগতে মই এটা কৈ দিছো কলকাছৰ পচা ভেল পৃথিৱীৰ আছে কিছুমান বিখ্যাত মক্কেল আৰু সেই চাৰিখনমান জনাই এই এটা মক্কেল মোৰ সন্মুখত বহি আছে নাম চা মক্কেল তাৰ নাম চা কত নাম্বা তেনেহ'লে কম্পিউটাৰ জি আৰু লাগব না তো লাষ্ট একবাৰ আমি ফোন কৰিম তাৰ বন্ধু লব্বে ফোন মাৰিম লব্বে আপোনাৰ নামটো গম পাইছি কাইলৈ বাৰে বাৰে ডিষ্টাৰ্ব দিছা মোক হাকবা পাৰিতো হাত ধৰি এই ৰেলৰ চেৰিত মই হাকবা আহিছো আজি লতাটো চুৰু কৰিলো এতিয়া কাটে
ফোন কাটি দিয়ক ফোন কাটি দিয়ক নাই তোৰ লগত ফোন কৰিয়ে তোৰ ধৰি সেই কি মক্কেল কথা লগ লৈছা তেনেহ'লে দেখলা কেনে ঘটনা ঘটিছে তেনেহ'লে লাষ্ট কি কৰিব কওক উত্তৰটো কৈ না কি কৰে কওক বেছি সময় নাই ফুটিটো চুই থাক না কাম লৈছা দে কৰি থাক আৰু লাইফ লবি লাষ্টলৈ আৰু এটা আছে মাত্ৰ মক্কেল আমিতো এক্সপাৰ্ট আমাৰ লগত এটা মক্কেল আছে মানে এক্সপাৰ্ট আছে তাৰ লগত মক্কেল আমি যিমান কৰা সেইটো কথা নাই নহ'লে কম্পিউটাৰ যি আমাৰ এক্সপাৰ্টক ভিডিঅ' কল কৰা যাওক এতিয়া ভিডিঅ' কল কৰিব মক্কেল আহোঁ জল্দি ক কালি মই তিৰিবলৈ গৈছি ভাঙা চেঙাৰ লগত গৰু বিচৰা দি আছো 1000 টকাৰ বস্তু না 500 টকা মোৰ 500 টকা তোৰ যদি দে হ'ব প্ৰতিষ্ঠা ক'ত গেল কি ঘটনা কি মক্কেলে চব কৰি এখন কি পইচা কথা কৈছি আমাৰ ঘৰক আছি কেইটামান ডাংকা তিহান তিৰি মোৰ তিৰিটোৰ লগত গেছি ফুৰবা ঘৰ দেখিন পাছে মোক কৈ গেল বোলো চকৰ পৰা পাঠাৰ মাংস আনছো এভাৰেষ্টত টিখলালে দিহে বানাবা দুখৰ কথা এভাৰেষ্টত টিখলাল নাই তথাপিতো কথা নাই ঘৰত আছে খাটি চপাৰি উচিত ৰং অলপমান লৈছো মুখৰ এনেকা আৰু এটা টিক মাৰি দিছো আঞ্জা হৈ গ'ল ৰঙা নহ'লে আৰু আপোনালোকক কৈছো যদি ঘৰত এভাৰেষ্টত টিখলালে তেনেহ'লে মোৰ দৰে টিক ব্যৱহাৰ কৰক টেং টেৰেং আৰু বাৰা নিছো নতুন দিব আৰু মামলাটো হৈ গৈছে ঠিক পইচা ভাগ বিতৰণ কৰিব মোবাইল দিছে পুৰা নিশ্চিন্ত হ'ব পইচা গৈছে উত্তৰটো কওক আৰু মেখেলাখনে সমাপ্ত কৰিব লাগে মূৰ্খ গছত লাগে না কথা এই অৱস্থা চবতে বিভাগতা জব Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no love, and that's fine. ऐसा क्या गुनाह किया तो लुट गए